মৰ্ণিং। এয়া মই দুৱাৰ মুখতে বহি আছোঁ আপোনালোকক কিছুমান কথা ক'বৰ কাৰণে। হয়তো আপোনালোকে ভুল নুবুজিব যে মই এইটোৰ কাৰণেই ক'ম যে আপোনালোকক নহয়, মোৰ নিজৰ বিষয়ে ক'ম বাৰু অলপমান। মানে মোৰ এতিয়া কি হৈছে কি নাই হোৱা আপোনালোকক জনাম আৰু আপোনালোকে শুনি যাব, চাই যাব ভিডিঅ'টো। মইনো কি ক'বলৈ লৈছোঁ যে কিছুমান কথাই বৰ মানে মোক আমনি কৰি আছে। হয়তো আপোনালোকক মনৰ পৰা খুলি ক'লে মানে হয়তো মোৰ মনটো মানে পাতল হয়, সেইবাবে আপোনালোকক জনাই দিওঁ বুলি। কিনো হৈছে মোৰ মানে কেইটামান কথা খুব মানে আমনি কৰি আছে বৰকৈ, সেইবাবে আপোনালোকক জনাই দিওঁ বুলি। ভুল নুবুজিব যে আপোনালোকক মই এইখিনি কথা কৈছোঁ বুলি, নহয় মোৰ নিজৰ বাবে কৈছোঁ বাৰু। ক'ম বাৰু, এতিয়ালৈকে কোৱা নাই, সেয়েহে এতিয়া মই জনাই দিওঁ বুলি ভাবিছোঁ। আৰু এই পিছফালে চাই আপোনালোকে ভুল নুবুজিব দেই। মই মানে এনেই ইয়াতে ভাল লাগিলে ইয়াতে বহি লৈছোঁ আপোনালোকক কথাকেইটা কওঁ বুলি। হয়তো য'ত নেকি কিছুমান মানুহে কিয় বুজি নাপায় নাজানো, কেতিয়াবা কিয় জানো খুবকৈ মনত আঘাত দি থাকে। সেইবাবে মনৰ পৰা কথাবিলাক কৈ দিলে মানে ভাল লাগিব নেকি বুলি। আৰু আপোনালোকে মোৰ সৰু সুৰা ফেমিলিৰ দৰে হৈ পৰিছে, সেইবাবে আপোনালোককো জনাই দিওঁ বুলি। কিনো হৈছে মোৰ মানে মনত, সেয়া আজি কৈ দিম। কিছুমান মানুহ আছে, বা নিজৰে হওক বা পৰৰে হওক, গাঁৱৰে হয় বা বেলেগৰে হয়, কিছুমান মানুহ আছে মানে যি নেকি বস্তু এটা ল'লেও হিংসা কৰে, আৰু য'ত নেকি ক'ৰবাত যাবলৈ বিচাৰিলেও মানে হিংসা কৰে। কিয় বুজি নাপাওঁ, মানে নিজৰ মানুহো থাকে আৰু মানে বেলেগৰ গাঁৱৰ মানুহো থাকে। কিয় সিহঁতি মানে ভুল বুজি থাকে নাজানো। তথাপিও মই মানে আগৰ পৰাই ভিডিঅ' বনাবলৈ গৈ থাকোঁ ক'ৰবাত মানে মানুহবিলাকে বুজি নাপায় যে সিহঁতি সদায় ক'ত গৈ থাকে, আমিহে জানো। আৰু আমি কিয় গৈছোঁ, সদায় নাযাওঁৱেই, আৰু ভিডিঅ' দিও নাথাকোঁ, আৰু মাজে মাজে দি থাকোঁ। এনেকৈ সপ্তাহত এবাৰমান যাওঁ, এনেকৈ ভিডিঅ' থাকি যায় দিবলৈ, আৰু এডিট কৰিবও থাকি যায়। কেইদিনমান দেৰি হয়, গ'লেও দেৰি হোৱাৰ পিছত 2-3 দিনৰ মূৰতহে ভিডিঅ' দিওঁ। আজি যাওঁ আৰু 3 দিনমানৰ পিছতহে মই ভিডিঅ' দিওঁ। আৰু কিছুমান মানুহ থাকে এনেকুৱা, কিয় নাজানো, এইবিলাক মানে বুজি পায় নে নাপায় নাজানো। চব মানুহ এনেকুৱা নহয়, কিছুমান বহুত ভাল আছে, কিছুমান বহুত মানে কিবা কিবি আৰু। হয়তো আপোনালোকক মই এইটো কাৰণত যে ভিডিঅ' বনাইছোঁ, কিছুমান কথা নজনা কথাবিলাক আপোনালোকৰ পৰা জানিবৰ কাৰণে এই ভিডিঅ'টো বনা হৈছে। আৰু মোৰ কথাবিলাক কোৱাৰ কাৰণে ভাল হৈছে নে বেয়া হৈছে সেইটো জনাবলৈ একদম নেপাহৰিব, ক'ব। আৰু আপোনালোকক শ্বেয়াৰ নকৰি কাক কৰিম মই, সেইবাবে আপোনালোককো কৰি দিছোঁ ভিডিঅ'বিলাক আৰু কথাবিলাক কৈ দিছোঁ। কোৱাৰ কাৰণে ভুল নুবুজিব, সেইটোৱে আৰু। হয়, চবতে থাকে কিছুমান মানুহ, কিছুমান নাথাকে। কিছুমান হয়তো দুখ বুজি পায়, কিছুমান নাপায়। সেয়াই আৰু, বুজি পোৱা কিছুমান ইমান এটা বুজিও নাপায় মানুহবিলাক, কিছুমানে বুজি পায়। আৰু যিসকলে বুজি পায় কথাবিলাক তেওঁসকলে গম পাবই ন। আৰু যিসকলে বুজি নাপায় তেওঁসকলে এইবিলাক কথা কি কৈ থাকে বুলি আৰু হিংসা কৰে। কিছুমান বহুতেই হিংসা কৰে বাৰু। আৰু ভালে কেইদিনমান হৈছেগৈ মানে খুব মনলৈ আহি থকা হৈছে এইবিলাক কথাকে। ভাবিলোঁ আপোনালোকক জনাই দিলোঁ, সেয়াই।
বৰ বেছি মনটো ভাল নলগা হৈছে দিনক দিনে। কি কৰিম কি নকৰিম মানে ৰাতিটো ভাবি থকা নিচিনা হৈছে, টোপনিও নহা নিচিনা হৈছে। মানে এনেকৈ আৰু প্ৰথমতে টোপনি যাওঁ, তাৰপিছত অলপমান টোপনি যোৱাৰ পিছত ভাৰ পোৱাৰ পিছত মানে এইবিলাক কথাই খুব আমনি দি থাকে মনতে। কি কৰিলে কি কৰিম কি নকৰিম সেনেকুৱা লাগি থাকে ৰাতিত। মানে পূৰা মনত মানে আঘাত দিয়া নিচিনা পাই গৈছোঁ মই। কিয় জানে এনেকুৱা হৈছে, আৰু বেলেগৰ লগতো এনেকুৱা হয় যদি কমেণ্ট কৰিব। মোৰ লগত প্ৰায় এইকেইদিন হৈ আছে এইবিলাক, আৰু মানে বহুতেই কথা আছে আৰু আপোনালোকক জনাবলৈ হ'লে বহুত দীঘলীয়া হ'ব ভিডিঅ'টো, সেইবাবে নকওঁ আজি। আৰু মোৰ কথাবিলাক কোৱাৰ কাৰণে বেয়া নাপাব আপোনালোকে। মোৰ যিমানখিনি ক'ব লগা আছিলে কৈ দিলোঁ, আৰু নকওঁ আৰু ক'লেনো কি হ'ব। কিছুমান হয়তো ভিডিঅ' চাই কেনে ভাবিব এজনী এনেকুৱাহে নেকি, ভাবিবও পাৰে। সেইবাবে মই নকওঁ আৰু ভিডিঅ'টো চাই কেনে লাগিল জনাব আপোনালোকে। যদি ভাল পালে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকক মানে মনৰ পৰা কৈছোঁ কথাবিলাক, আপোনালোকে ভুল নুবুজিব। কোৱাৰ বাবে বেয়াও নাপাব। আৰু দিনৰ দিনটো কেনেকৈ যায়গৈ গম নাপাওঁ। বেটীৰ লগত মানে সিফালে দৌৰা দৌৰি কৰি থাকোঁ, তাৰপিছত তাইৰ লগত অলপমান খেলাই থাকোঁ তাইক। তাৰপিছত এনেকৈ আৰু ৰাতিপুৱাই ভাত পানী বনোৱা মেলা খোৱা মেলা কৰি থাকোঁতে মানে দিনটো কেনেকৈ যায়গৈ গম নাপাওঁ। আৰু ৰাতিটো অহাৰ লগে লগে মানে এইবিলাক চিন্তাত পৰি যাওঁ। মানে কেলে এনেকুৱা হৈছে মানে নিজে গম নোপোৱা হৈছে এইকেইদিন। মানে পূৰা মনটোত মানে কেনেকৈ কি কৰি বান্ধি ৰাখিম নিজে উপায় নোপোৱা নিচিনা হৈছোঁগৈ। সেইবাবে কি কৰিলে উপায় পাম আৰু আপোনালোকক জনাইছোঁ। আপোনালোকে ক'ব কি কৰিলে ভাল হ'ব, কি নকৰিলে ভাল নহ'ব। আৰু সেই আৰু আজিৰ দিনটোৰ ভিডিঅ' এনেকৈ বনাই দিলোঁ, আৰু আপোনালোককো শ্বেয়াৰ কৰি দিলোঁ। আৰু আপোনালোকক নকৈ কাকনো ক'ম, সেইবাবে কৈ দিলোঁ আপোনালোককো। আৰু আপোনালোকে একেবাৰে বেয়া নাপাব মই কোৱাৰ বাবে। যদি কিবা নেকি ভুল ভাৱনা হিচাপে কৈছোঁ আপোনালোকক, বহুত বেছি মনৰ পৰা কৈছোঁ, একদম কিন্তু বেয়া নাপাব আপোনালোক।